বন্ধুসকল, সপোন বহু প্ৰকাৰৰ আছে, কিন্তু যদি আপুনি সপোনত কাৰোবাৰ লগত সম্ভোগ কৰা দেখে তেন্তে তেনেকুৱা সপোন পাহৰিবলৈ আপোনালোকৰ বাবে কষ্ট হয়। কিন্তু আপোনালোকে জানেনে, আমাৰ ধৰ্মশাস্ত্ৰবোৰৰ ভিতৰত স্বপ্নশাস্ত্ৰত সকলো প্ৰকাৰৰ সপোনৰ অৰ্থ কোৱা হৈছে, আৰু এই শাস্ত্ৰতে সম্ভোগৰ সপোনৰ বাস্তৱিক অৰ্থ কোৱা হৈছে। যদি এনেকুৱা সপোনৰ সংকেতবোৰৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ আৰু স্বাগতম আপোনালোক সকলোলৈকে আছামিজ ডিভাইন টেলছৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, সম্ভোগ কৰা সপোন আপোনালোকে কেতিয়াবা চিনি পোৱা মানুহ বা অচিনাকি মানুহৰ লগত দেখে। এনেকুৱাত স্বপ্নশাস্ত্ৰই দুইটা স্থিতিতে সপোনৰ অৰ্থ কৈছে, যাৰ অনুসৰি যদি আপুনি কোনোবা চিনি পোৱা মানুহৰ লগত সম্ভোগ কৰা সপোন দেখে তেন্তে এইটো আপোনালৈ এটা শুভ সংকেত হয়। যাৰ অৰ্থ এনেকৈ কোৱা হৈছে যে যদি আপুনি বিয়াৰ বাবে উপযোগী হৈছে বা ঘৰত আপোনাৰ বিয়াৰ কথা ওলাইছে তেন্তে সোনকালেই আপোনাৰ বিয়া সম্পন্ন হ'ব। লগতে যদি আপুনি বিয়াৰ উপযোগী হোৱা নাই বা বিয়া পাতিলে তেন্তে ইয়াৰ অৰ্থ আপোনাৰ ওচৰলৈ ধনৰ আগমন হ'ব আৰু আপোনাৰ ওপৰত লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি পৰিব। আৰু যদি কোনোবা নৱবিবাহিতা মহিলাই সম্ভোগৰ সপোন দেখে তেন্তে ইয়াৰো এটা কাৰণ কোৱা হৈছে। স্বপ্নশাস্ত্ৰৰ মতে যদি কোনোবা নৱবিবাহিতা মহিলাই সম্ভোগৰ সপোন বেছিকৈ দেখে তেন্তে তেওঁৰ ওপৰত প্ৰেত বাধাৰ সংকেতো হ'ব পাৰে। ইয়াক এনেকৈ এইবাবে কোৱা হৈছে যে যেতিয়া এজনী ছোৱালীৰ বিয়াৰ আগত গাত হালধি লগোৱা হয় তেতিয়া বহুতো নকাৰাত্মক শক্তি, ভূত, প্ৰেত আদি এইবোৰে তাইৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি এনেকুৱা হয় তেন্তে অগ্নিৰ আগত যেনেকৈ ছোৱালীজনী স্বামীৰ লগত বিবাহ বান্ধোনত বান্ধ খায়, ঠিক তেনেদৰেই সেই নকাৰাত্মক শক্তিবোৰো সেই ছোৱালীজনীৰ লগত বান্ধোনত বান্ধ খায় আৰু তাইক নিজৰ পত্নী মানি লয়, যি নেকি কোনোবা নৱবিবাহিতা মহিলাৰ সম্ভোগৰ সপোন দেখাৰ মুখ্য কাৰণ বুলি কোৱা হয়। ইয়াৰ বিপৰীতে যদি আপুনি কোনোবা অচিনাকি মানুহৰ লগত সম্ভোগৰ সপোন দেখে তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ ওপৰত কোনো প্ৰকাৰৰ প্ৰেত বাধা আছে বা আপোনাৰ ওপৰত কোনো ধৰণৰ নকাৰাত্মক শক্তিৰ প্ৰভাৱ বাঢ়িছে। আৰু যদি সপোনত নিজৰ পতি বা পত্নীৰ লগত সম্ভোগৰ সপোন দেখিছে তেন্তে স্বপ্নশাস্ত্ৰত ইয়াৰ অৰ্থ দুটা কোৱা হৈছে। প্ৰথম হ'ল আপোনালোকৰ দাম্পত্য জীৱন সুখেৰে অতিবাহিত হৈছে, আৰু দ্বিতীয়টো হ'ল আপুনি আপোনাৰ সংগীৰ পৰা যি আশা কৰিছিল সেইটো পোৱা নাই। আৰু বন্ধুসকল, যদি আপুনি সপোনত আপোনাৰ আগৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্ভোগৰ সপোন দেখিছে তেন্তে স্বপ্নৰ শাস্ত্ৰত ইয়াৰ তিনিটা অৰ্থ কোৱা হৈছে। প্ৰথম হ'ল আপোনাৰ পূৰ্ব প্ৰেমিকৰ লগত শাৰীৰিক সম্পৰ্ক বহুত ভাল আছিল। দ্বিতীয় হ'ল আপুনি আপোনাৰ পূৰ্ব প্ৰেমিকৰ তুলনাত নতুন প্ৰেমিকক সিমান প্ৰেম কৰিব পৰা নাই। আৰু তৃতীয় হ'ল বৰ্তমানৰ সম্বন্ধত আপোনাৰ শাৰীৰিক সুখৰ আৱশ্যকতা পূৰণ হোৱা নাই। এই দুই প্ৰকাৰৰ সপোনৰ সন্দৰ্ভত এটা কথা আৰু সাঙুৰ খাই আছে। কোনোবা চিনি পোৱা মানুহৰ লগত দেখা এই সপোনবোৰ শুক্লপক্ষত বেছিকৈ দেখে, আৰু কোনোবা অচিনাকিৰ লগত দেখা সম্ভোগৰ সপোনবোৰ কৃষ্ণপক্ষত বেছিকৈ দেখে। বন্ধুসকল, যদি আপোনালোকে অশুভ সংকেত দিয়া সপোন দেখে তেন্তে ধৰ্মগুৰুৱে ইয়াৰ এটা উপায় দিছে। এডাল কোলা ৰছীত 7টা গাঁঠি মাৰি হোৱাৰ সময়ত মূৰৰ কিনাৰত থ'ব আৰু পিছদিনা ৰাতিপুৱা যিকোনো গছৰ তলত পুতি দিয়ক। সম্ভৱ এইটো আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ সহায়ক হ'ব। তো মই আশা কৰোঁ আপোনালোকে সপোনত দেখা সম্ভোগৰ সপোনৰ সকলো কাৰণৰ বিষয়ে গম পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু এনেকুৱা ধাৰ্মিক আৰু আধ্যাত্মিক জ্ঞানৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বিদায়।